স্যার কি হল স্যার গোটেইখন চলাত কৰিলো ফাইলটো বিচাৰি পোৱা নাই মোক ফাইল লাগিব স্যার কত বিচাৰিবলৈ জেগাই নাই পোৱাই নাই দেখোন মোক ফাইল লাগিব মই কত থলুং পাহৰি থাকিলো ফাইল আনি দিয়া মোক স্যার সবতে চালো দেখোন ফাইলখন বিচাৰি পোৱা নাই কি হ'ব এতিয়া মোৰ মোক ফাইলটো আনি দিয়া অ স্যার নহলে এটা কাম কৰো নি ৰাকেশক মাতি বাতি চলাবলৈ কওঁ বিচাৰি দিয়ক ফাইলটো ক'ত আছে Shut up! Just shut up! এটা ফাইলৰ কাৰণে চাই তোমাক কিমান গালি দিছে নে দোষী নাকৰ পানী চকু পানী একাকাৰ কৰি পেলাইছে কোনটো পানী ক'পা ওলাইছে একো ধৰিব নোৱাৰা হৈ গৈছে কি আছে ফাইলটোত কি ইমান ইণ্টপেন আছে কি হৈছে চাহ আপোনাৰ কি হৈছে মেটাৰটো কি কিহৰ মেটাৰ এটা ফাইলৰ কাৰণে যে আপুনি ছোৱালীজনী গালি পাৰি আছে ইমান হুলস্থুল কৰি আছে কি ইমান ইণ্টপেন ফাইল চাওঁ মোক ফাইলটো দিয়কচোন মই চাওঁ দিয়ক ফাইলটো দিয়ক ডাঙৰ মানুহ আপুনি মই ছাৰ লোহা দি লোহা কটা মানুহ মই যাম মই নিজে বস্তুটো চাম যোৱাবাৰতো মই নাছিলো ন সেইবাৰ গম পাইছো মই নিজে বস্তুটো চাম ঠিক আছে হেল্ল' হয় না এটা কাম কৰক মানুহখিনিক পজিটিভ আপোনালোকে 3টা বজাত মাতি দিয়ক মই 4টা বজাত পাই যাম না যাওঁতেতো 1 ঘণ্টা লাগিবই ন ঠিক আছে হেল্ল' নাই ইয়াতে ফোন বহুত আছে ধৰোঁতে সময় লাগিব ন ঠিক আছে না বস্তুটো মই নিজে যাম নিজে চাম আপোনালোকে কাৰ ওপৰত ভৰসা নকৰিব মই বস্তুটো এবাৰ নিজে চাম ঠিক আছে হেল্ল' কোনে কৈছে গীতা খুই কিমান আছিলে 25,000 না মাফ এইটো পইচা এবাৰ মাফ ঠিক আছে বাবা এটা এমাজি দিম দিবা